हमारे द्वितीय सरकार 2 বছর কার্যকাল বর্ষপতি উদযাপন আমি কৰি আছো। আজি বিষয়গাত কৰিছো তিনিদিনীয়া প্ৰগ্ৰাম হৈছিল, যোগাও কৰিলো আৰু আজি 2 বছৰ প্ৰায় কালি হলে কমপ্লিট হ'ব। এদিন বাকী আছে, কালি 20 তাৰিখ, কালি সম্পূৰ্ণ হ'ব। যি নহওক আমাৰ এটাই কথা যে 2 বছৰত আমি যিখিনি কাম কৰিছো, ৰাইজৰ কাৰণে কাম কৰিছো, আমাৰ অঞ্চলখন উন্নয়ন হ'বলৈ ধৰিছে। বিগত 17 বছৰত আমাৰ অঞ্চলত পৰিৱেশ ভাল নাছিলে, ইয়াত হত্যা হিংসা আছিলে। কিন্তু 2020 27 জানুৱাৰীত বিটিআৰ চুক্তি হোৱাৰ পিছত ইয়াত সন্মানীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ আশীৰ্বাদত, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত বিটিআৰ চুক্তি হোৱাৰ পিছত ইয়াত সকলো জাতি জনগোষ্ঠীয়ে ভালকৈ শান্তিৰে বসবাস কৰিব পাৰিলে, ইয়াৰ উন্নয়ন হ'লে। আৰু এঠাই কথা ক'ব লাগিব, প্ৰমোদ বড়ো ডাঙৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীক এটা ৰাস্তাৰে লৈ যাব বিচাৰিছে প্ৰমোদ বড়ো ডাঙৰীয়া। তেখেতৰ নেতৃত্বত এই 2 বছৰত আমি বহুতখিনি কাম কৰিলোঁ। 500 কিলোমিটাৰ আমি ৰাস্তা কৰিলোঁ, ইয়াত ইঞ্জিনিয়াৰিং কৰি কলেজ হ'ল, মেডিকেল কলেজ হ'ল। আকৌ আমাৰ এই অঞ্চলত পিছপৰা অঞ্চল বুলি বহুত মানে ফেমিলিত মানে ল'ৰা ছোৱালীক মানে IAS IPS কোচিং দিব পৰা নাছিলে। ছুপাৰ পেটি আমাৰ চৰকাৰে লঞ্চ কৰিলে। তাত এই বছৰত আমি দিল্লীলৈ 50জন ছাত্ৰ ছাত্ৰী পঠিয়াই দিলোঁ। তাৰ পৰাও আমি এটা কিবা আশা কৰিছোঁ, তেখেতসকলে যাতে IAS হওক, IPS হওক, ACS অফিচাৰ হওক, আমাৰ অঞ্চলখন থেকে সকলে আগুৱাই লৈ যাব অনাগত দিনত। সেইকাৰণে আমি ৰাইজৰ কাৰণে কাম কৰিম আৰু এই 3 বছৰ কাৰ্যকাল 2 বছৰত যি কৰিলে আৰু 3 বছৰত যি কৰিম ৰাইজৰ কাৰণে আমি কাম কৰিম। জীৱন মিছনত আমি সকলো গাঁৱে গাঁৱে পানী খাব লাগিব, বিশুদ্ধ পানী খাব লাগিব, ভাল পানী পাব লাগিব। এই অঞ্চলত য'ত য'ত হোৱা নাই আমি কৰি আছোঁ, আৰু য'ত এনে মানে ফাংচনিং নোহোৱাকৈ আছিলে আগৰ স্কিমবোৰ, এইবোৰক অলপ আমি মেৰামতি কৰি আছোঁ। টেকনিকেলি কিবা এটা হ'ব পাৰে, আমি চাইছোঁ এইবিলাক আমি কাম কৰিম।